কবিতাৰ শিৰোনাম তোৰ মোৰ আমাৰ অপূৰ্ণ। কবি অখিল কুমাৰ বৰা। ত্ৰিপুঙৰ সুৰটোৱে কঢ়িয়াই আনিছে পদদলিত জনতাৰ সমনীয়া। কাৰণ তই আজি নাই। তই থকা হলে হয়তো সিহঁতে গালেহেঁতেন বিশ্বৰ চন্দ্ৰৰ তালত মহানন্দে। ভাং 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 লোহাৰ শিকলি ভাং। জাননে এতিয়া কিছুমানে হেনো তোৰ দৰে চিঞৰে। সিহঁতে নিষ্পেষিত জনতাৰ হৈ চিঞৰে। নৱ প্ৰভাতৰ সপোন দেখুৱাই। কিন্তু কি জান, সিহঁতবোৰ তই কবৰ দৰে ৰাজ্যৰ আছে দুই টিপা। ৰাজপথৰ চিঞৰবোৰ শুনিলে বৰ মনত পৰে তোলৈ। তোৰতো নাছিল কোনো স্বাৰ্থ, নিজলৈতো একোকে নাৰাখিলি। দি দিলি জীৱনৰ সেউজীয়া ভোৰ, ফাগুনৰ লঠঙা গছৰ দৰে পদদলিত অসহায় নিষ্পেষিত। মনে মনে গাই গলি জীৱন নাটৰ শেষ ৰাগিনী কৈলান শৰণ। মাথো ৰৈ গ'ল আমাৰ বাবে কেতিয়াও পূৰণ নোহোৱা হেজাৰ অপূৰ্ণ।